তাই খেয়াল দাদা। তাই ধর্ম রক্ষা করিব পারিবি? পারেন দাদা। তাই খেয়াল তাই ধর্ম রক্ষা করিব পারিবি? পারেন দাদা। তাই খেয়াল দাদা। তাই ধর্ম রক্ষা করিব পারিবি? নিশ্চয় পারেন দাদা। দাদা। মাত্র মৃত্যুর কারণে আজ হুয়া ধরে আমার রাজ্য হতে নতুন নতুন অত্যাচারে গা করে উঠেছে। কারো এলাপত্র দাদা। নাগ সাম্রাজ্যৰ অধীশ্বৰ মই নামৰ বাসুকি তোমালোক দুয়োৰে সহায়ত অতি বিচক্ষণতাৰে ৰাজ্য মই কৰিছো শাসন। কিন্তু ভাইখন কিন্তু কি দাদা? আজ কিছুদিন ধরে আমার রাজ্য হতে নতুন নতুন অত্যাচারে গা করে উঠেছে। দাদা। এনে ভাব মোর হইছে উদয়, এনে অত্যাচারের বলি হই এদিন হয়তো সমগ্র নাক প্রজন্মই নরক যন্ত্রণা ভোগ করিব লাগিব। দাদা, কোন খিত দুরসার অত্যাচার করে আহি আমার রাজ্যতে এতিক্ষণে দিয়া দেখুয়াই ক্ষীর সেতে করে তাকে এক মুহূর্ততে কোয়া দাদা, কোনে করে অত্যাচার আমার রাজ্যতে শিবাসের করি তার কলেবর খণ্ডিত করু ভূমির মধ্যে এমন হস্ত হইতক দ্বিখণ্ডিত করতক দাদা। তার বাবে দায়ী কোন জানা? কোন দাদা? পিতৃগুরু আর আমার শির আরাধ্য জননী গতিকে যোৱা ভাই হল তোমালোক যোৱা এই শিবিৰলৈ, ময়ো যাওঁ পিতাৰ সমীপে ইয়াৰ এক উচিত প্ৰতিকাৰৰ হেতু। উত্তম দাদা, যোৱা তুমি পিতৃৰ ওচৰলৈ আৰু আমিও যাওঁ নিজ শিবিৰলৈ। যোৱা দাদা, কৰাগৈ এক উত্তম বিচাৰ। হরি शान्तकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभङ्गं लक्ष्मीकान्तं कमलनयनं
ध्यानगम्यं वन्दे विष्णु भवभयहारं सर्वलोकैकनाथं सर्वलोकैकनाथम् পিতা পুত্রের সেবা গ্রহণ করা। পিতা বন্ধ করো তোমার পূজা। তোমার পূজার পূর্ণাহুতি দিবলে আহিছ, মাত্র মৃত্যুর কারণে আজ হুয়া। বাকুকে ಏನಕ್ಕೆ তোর পেট্টি পূজা? পেট্টি হত্যা যে মহাপাপ, জানো রে বাকুকে? এত্রে বোঝানো হয় পিতা, এগুলো কি কহি নয় কেবল সৃষ্টি রক্ষার হেতু। মৃত্যু হত্যা যে মহাপাপ তাক মই জানো হল ধরে। তেন্তে পেট্টি হত্যা করিবি বাকুকে? হয় পিতা, যদিও বা মোর কল্পনার অতীত, তথাপি তোমায় বৃত্তি হত্যা করিবলৈ বাধ্য। জানিবা পারুনে বাকুকে পিতার অপরাধ কি? অপরাধ? বাকুকে তুমি সহস্র অপরাধর গৰাকী হৈ মুখ উঠিছা তোমার অপরাধ কি? বোঝা নাই বাকুকে কি অপরাধ হচ্ছে দণ্ডিত হব লগা হলো মই। তেন্তে শুনা পিতা, তোমার অপরাধ কি? তুমি সমগ্র নাকল ধ্বংসৰ পথলৈ ঠেলি দিছা। বাকুকে তুমি এই বহু বিবাহৰ গৰাকী হৈ সৃষ্টিৰ ওপৰতে কি নিক্ষেপ কৰিব বিচাৰিছা? শান্তিময় সংসাৰত অশান্তিৰ জুই জ্বলাইছা। মায়া পঞ্চৰ নাকিত কৰি সৃষ্টি ধ্বংস কৰিছা। কোৱা পিতা, তাৰ বাবে তুমি দণ্ডনীয় হয় নে নহয়? যদি মোৰ চিৰ আৰাধ্য জননীয়ে অতিনিৰ হিংসাতে সৃষ্টি ধ্বংস কৰিব খোজে, তেন্তে কোৱা পিতা, তাৰ প্ৰতিকাৰ তুমি কৰিবা নে নকৰা? স্থির হবা কুকি, মই সকলো বুঝিছো, কিন্তু জানো রে বাকুকি কৈশৱৰ বহু বিবাহ কেৱল মাত্ৰ সৃষ্টি ৰক্ষাৰ বাবে, সৃষ্টি ধ্বংসৰ বাবে নহয়। কিন্তু আজি সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হৈছে পিতা। বাকুকি চোৱা পিতা, তোমাৰ বহু বিবাহৰ কি পৰিণাম। ক্ৰোধত প্ৰণয় অগ্নি জ্বলিছে, সৃষ্টি ধ্বংস হব লাগিছে। যদি পাৰা ইয়াৰ উপায় চিন্তা কৰা, নতো মৃত্যুদণ্ড ল'বলৈ সাজু হোৱা। তই মোক হত্যা কৰ বাকুকি, তই মোক হত্যা কৰ। কৈশৱৰ বহু বিবাহে ভৱিষ্যত বহু বিবাহৰ অভিলাষী সকলৰ চক্ষু অন্ধ কৰক। আজি বুজক সকলোৱে, সপত্নীৰ সংসাৰ কিমান যন্ত্ৰণাদায়ক। ওয়া পিতা, অৰজুৰ তীৰতে বাঘমৰ অশ্ব দেখি মাহিয়াই আৰু জননীৰ ভীষণ তৰ্ক হ'ব লাগিছে। জননীয়ে কৈছে অশ্ববৰ্ণ কৃষ্ণ, আৰু মাহিয়াই কৈছে অশ্ববৰ্ণ শ্বেত। এই কথালৈ দুয়োৰে মাজত হৈছে দাসী বৃত্তিপন। কি কলে? দাসী বৃত্তিপন? হয় পিতা, দাসী বৃত্তিপন। যিয়ে এই পণত জয়ী হ'ব, তেওঁ পৰাজয়ী গৰাকীক দাসী ৰাখিব। বাঘৱৰ অশ্ববৰ্ণ শ্বেত, কলা তাত তিল মাত্ৰ নাই। বজ্ৰ কথা যে মিছা হ'ব, সম্পূৰ্ণ ভুলৰে বশৱৰ্তী হৈ কদ্ৰ এনেপন কৰাটো উচিত হোৱা নাই। এইটো নকৰিলে যে সপত্নীৰ ইতিহাস উন্মাদ হৈ নুঠে। জননীৰ সেই ভুলৰ বাবে ভৱিষ্যত পৰিণাম দেখি মোক কি আদেশ কৰিছে জানা পিতা? কি আদেশ কৰিছে? এনে আদেশ কৰিছে যিটো সৃষ্টি ৰক্ষাৰ নীতিৰ বিৰোধে শাস্ত্ৰৰ গৰ্হিতখন। মোক আদেশ কৰিছে যে এই অশ্ববৰ্ণ আবৃত কৰি ৰাখিব লাগে, আৰু তাকেই নকৰিলে তেওঁ
আপত্নিৰ দাসী হ'ব লাগিব। এতিয়া এতিয়া এফালে মাতৃৰ আজ্ঞা লংঘন আৰু আনফালে নিৰপৰাধী মাকি আহি। এতিয়া মই কি কৰোঁ পিতা? মোক এটা উপায় দিয়া পিতা, মোক এটা উপায় দিয়া। মই যি পথ দেখুৱাম সেই পথে তই অগ্ৰসৰ হ'ব পাৰিবি? পাৰিম পিতা। তেন্তে যা বাছা, যি পথ সহজ সৰল, যি পথ সত্য শুদ্ধ, সেই পথেই তই অগ্ৰসৰ। ভাল পিতা, মই ধৰ্মৰ পথেৰে অগ্ৰসৰ হওঁ। হে প্ৰভু জনাৰ্দন, হে প্ৰভু কমল লোচন, ভাগ্যৰ বিনাশ দেখি ত্ৰাপিত পৰা। আহা প্ৰভু, দেখা দিয়ে এবাৰ। ভাগ্যৰ সেতু নাগল হৈছে নিধন, সুস্থ হৈ ৰক্ষা কৰা নাগৰ জীৱন। বেশ, ভাল হৈছে কদ্ৰ। তাতকৈ আৰু কি হ'ব লগা আছে? আপুনি পুত্ৰসকলক আদিক কৰক, বাসৱৰ হিচেতবৰ নস্য আবৃত্ত কৰি কৃষ্ণ বৰ্ধ কৰক। মই দাসী হ'লে বৰ খিননীয়া হ'ব প্ৰভু। অসম্ভৱ কদ্ৰ। মই সত্যৰ ওপৰত অসত্যৰ আদেশ কদাপিতো কৰিব নোৱাৰো। তুমি নিজেই এবাৰ ভাবি চোৱাচোন। মই দাসী হতো আপোনাৰ বাঞ্ছনীয়। বিনতা দাসী হোৱাটো কি মোৰ বাঞ্ছনীয়? কদ্ৰ আৰু বিনতা দুয়ো মোৰ পৰিণীতা ভাৰ্যা। স্বামী হৈ মই তেনে কাৰ্য কেতিয়াও কৰিব নোৱাৰো। তুমি পুত্ৰসকলৰ লগত আলোচনা কৰি চোৱা, সিহঁতে যদি তোমাক সহায় কৰে তাত মোৰ কোনো আপত্তি নাই। বুজিলো, স্বামীও বিনতাৰ পক্ষপাতী। পক্ষপাতিত্ব নহয় কদ্ৰ। সুবিচাৰ সত্য পূজা যে কিমান মহান তাক তুমি যুক্তিৰে চালেহে বুজিব পাৰিবা। তুমি গৈছা প্ৰলয় সৃষ্টিৰ বাবে আৰু বিনতা গৈছে সৃষ্টি ৰক্ষাৰ বাবে। তেনেহ'লে তুমি মোক কোনো প্ৰকাৰে সহায় কৰিব নোৱাৰা। ধৰ্মক থিয়াই দেখুৱাইছা। থাকা তুমি তোমাৰ ধৰ্মকে খাবতি। মই ৰাখিলো। হে প্ৰভু, তোমাৰ কি অপূৰ্ব চালনা। সেই চালনাতে ভুল গৈ মই যদি অন্যায় পথেদি কদ্ৰৰ পক্ষ লওঁ, তেন্তে জগতৰ আগৰত মই নিন্দাৰ পাত্ৰ হ'ব লাগিব। গুৰু, হে স্বামী গুৰু, আপোনাৰ দান আপুনি পুনৰ ঘূৰাই লওক। আপোনাৰ এই দানে মোক সৰ্বনাশ কৰিছে। লোকনাথ, আপোনাৰ দান পুনৰ আপোনাক মই কৰিছো অৰ্পণ। সৰ্বনাশ কৰিলা দেৱী। সেই ডিম্বৰে পৰা যি শিশু জন্ম হ'লহেঁতেন, সি মহাপৰাক্ৰমী হৈ কদ্ৰৰ সকলো পুত্ৰক ধ্বংস কৰিলেহেঁতেন। এতিয়া তুমি পুত্ৰহীন হৈ সংসাৰত কি কৰিবা দেৱী? প্ৰভু, মোক অভিশাপ দিয়ক। আপোনাৰ কুপদৃষ্টিয়ে মোক শেষ কৰক। মই ৰাক্ষসী, মই পিশাচিনী।
মাটিত আচাৰি পেলাও তেতিয়া তাৰ বিকৃত আকাৰে মোক ক'লে, তুমি কি সৰ্বনাশ কৰিলা জননী? মই তোমাৰ পুত্ৰ হৈ জননী বুলি সম্বোধন কৰিবলৈ নাপালো। অৰুণ নাম লৈ আহিছিলো মই, যাৰ হিংসাত বশৱতী হৈ তুমি মোক অকালত জন্ম দিলা, তাৰে দাসী হৈ জীৱন কটাব লাগিব এই বুলি কৈ পুত্ৰ মোৰ বহু দূৰলৈ গুচি কত ভাগিনী, এতিয়া পুত্ৰৰ হাতত কৰ্মফল ভোগ কৰা। দিয়ক স্বামী, মোক অভিশাপ দিয়ক। আজি বিনতাৰ ভাগ্যৰ কোলাত ধূমকেতু জন্ম। বাৰু যি হ'ব লগা আছে সকলোটি হৈ গ'ল। বৰ্তমান তোমাৰ হাতত যিটি ডিম্ব আছে তাক তুমি সযতনে ৰাখিবা। পূৰ্বৰ দৰে উন্মাদৰ বশৱৰ্তী হৈ তাক তুমি ধ্বংস নকৰিবা। আৰু এই পুত্ৰৰ দ্বাৰাই তোমাৰ সকলো দুখ দূৰ হ'ব। ৰাখিবা মনত, মোৰ এই বাক্য কদাপিতো নহ'ব বিফল। নাথ, কওক নাথ, পুত্ৰৰ অভিশাপ, মাতৃ শপতনি দাসী হোৱাটো কওক নাথ। দাসী বাৰু কৰাবনে মোক? কওক নাথ। ভাগ্য ফল অসম্ভৱীয়, কিন্তু ব্ৰহ্ম বাক্য অথলে নাযায়। তেন্তে সেই অশ্ববৰ্ণ কলা মিছা, সকলো মিছা। চন্দ্ৰ সূৰ্য দেৱতা সকলো মিছা। সত্যৰ নাম মাত্ৰ নাই এই পৃথিৱীত, সত্যৰ নাম মাত্ৰ নাই এই পৃথিৱীত। এই পৃথিৱী এক লীলাক্ষেত্ৰ। এই লীলাক্ষেত্ৰৰ নায়ক স্বয়ং নাৰায়ণ। মই আহিলো দেৱী। মিছা, সকলো মিছা। সকলো মিছা, সকলো মিছা। ভাইহঁত, দাদা, নাগ ৰাজ্যত আজি দুৰ্দিন উপস্থিত। সমগ্ৰ নাগ ৰাজ্য আজি পাপত মৰ্জিত। এই মুহূৰ্তত যদি মই মাতৃ আজ্ঞা লংঘন কৰো, তেন্তে মাতৃভাৱে ভস্ম হ'ব লাগিব। দাদা, আৰু যদি মাতৃ আজ্ঞা পালন কৰো, তেন্তে মাখেৰ ওচৰত দুখী হ'ব লাগিব। সেয়েহে ভাইহঁত, মই এতিয়া নিৰুপায়। মোক এটা উপায় দিয়া ভাইহঁত। দাদা, মাতৃৰ আজ্ঞা পালন কৰাটো আমাৰ কৰ্তব্য। যদি নকৰো, তেন্তে মাতৃৰ হাপত আমি ভস্ম হ'ব লাগিব। সেয়েহে আমি সকলোৱে মাতৃৰ আজ্ঞা পালন কৰিব লাগিব। দাদা, মাতৃ আজ্ঞা পালন কৰাটো আমাৰ কৰ্তব্য, সঁচা ভাই। কিন্তু মাতৃ আজ্ঞা পালন কৰিবলৈ গৈ কুকৰ্ম কৰাতকৈ ধৰ্ম ৰক্ষা কৰাটোৱেই শ্ৰেয়। দাদা, মই মাতৃৰ আজ্ঞা লংঘন কৰিব নোৱাৰো। পুত্ৰ হৈ
পুত্র হয়ে মাতৃৰ আজ্ঞা লঙ্ঘন ই মোৰ বাবে সম্ভৱ নহয় দাদা। দাদা স্বার্থপর তই সত্য ধর্ম সকলো দেৰি বিসৰ্জন দাদা হওক মোৰ মূৰৰ ওপৰত হত পত্ৰঘাত হওক ৰাজ্য চৰকাৰ তথাপিতো মই স্বাৰ্থপৰ হৈ মাতৃ আজ্ঞা কদাপিতো পালন নকৰো। সঁচা দাদা, মাতৃ আজ্ঞা পালন কৰি সত্যক আমি কেতিয়াও অসত্য কৰিব নোৱাৰো। ধন্য ধন্য ভাই অতবার বখানত হন ভাই মাতৃ আজ্ঞা পালন আর ধর্ম রক্ষা করাতেই আমার একমাত্র কর্তব্য। ক্ষমা কৰা দাদা, সত্য ৰক্ষাৰ বাবেৰে নিজ প্ৰাণ মই দিম বিসৰ্জন। তাই ক্ষয় দাদা তাই ধর্ম রক্ষা করিব পারিবি? পাৰিম দাদা, তাই ক্ষয় তাই ধর্ম রক্ষা করিব পারিবি? পাৰিম দাদা। তাই ক্ষয় দাদা তাই ধর্ম রক্ষা করিব পারিবি? নিশ্চয় পাৰিম দাদা। দাদা ৰক্ষা কৰ বাসুকি। ফুট পাতি দিয়াছি মই ক পুত্ৰ পাৰিবিনে মাতৃ দাসত্ব কৰিবা মোচন? তোমার দেখত মাতৃ দিব পারো নিজ প্রাণ বিসর্জন লব পারো ভিক্ষারীর বোঝা কিন্তু মাতৃ কিন্তু আৰু নাই বাসুকি, ক পাৰিবিনে নোৱাৰ? মাহিয়াই যে নিরপরাধী মাতৃ হক নিৰপৰাধী, হক মোৰ অন্যায়। তথাপিও তহঁতে মাতৃ আদেশ পালন কৰিব লাগিব, নহলে পুত্ৰস্তে বিসৰ্জন দি সব দুটাহঁতক মই ভস্ম কৰিম। তোমার ভুল হয়েছে জননী। মই করচরে করিস অনুরোধ মাখিয়াইকে নিজর ভগ্নি রূপে লোয়া কোয়ালি। অসম্ভৱ! বিনতা মোৰ ভগ্নী নহয়, মোৰ সতিনী। সতিনীৰ সমান শত্ৰু নাৰী জাতিৰ দ্বিতীয় নাই। সতিনীৰ চৰিত্ৰ আজিও ৰামায়ণত জিলিকি আছে। মনত পেলা তহঁতি সেই কৈকেৰীৰ কথা। হাসা কথা হাসা কথা কৈকের কুমন্ত্রণতেই শ্রীরামচন্দ্রই ৭০ বছর বনবাক্ষা দিব লাগিছিল, কিন্তু সেই একেই সতিনীৰ সন্তান ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ অন্তৰত কেতিয়াও হিংসাৰ ভাৱে প্ৰশ্ৰয় পোৱা নাছিল জননী। তই ক মাতৃ মাতৃ আদেশ পালন কৰিব পাৰিবিনে নোৱাৰ? জননী, ক মই ধৰ্মৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰো জননী, নোৱাৰো। তোৰ নিশ্চয় ধৰ্মৰ বিৰুদ্ধে যাবলৈ ভয় লাগি নহয় জানো? এনেহলে শুন মোৰ খবৰদাৰ, আজি খন্তে এই মুহূৰ্ততে পুত্ৰৰ মমতা মই দিলো বিসৰ্জন।
সম্বরণ করে না কোনো হাপর পরা মুক্ত করো মাতৃভাবে চরিত আজ মোর অনষ্ট হরি দাদা গতিকে হে মাতৃ ভবিষ্যতের ভাবি পরিণতি অন্তরে মোর কাঁদি ক্ষমা ক্ষমাময় নকৰো কদাপি মোৰ অন্তৰো বুঢ়িয়াই দিয়া অভিশাপ ৰামৰ যুগত পদ্মমণি জন্মিছে জিংকত সমগ্ৰ গোশিগলা মাতৃ আমাক অভিশাপ্তি গোশিগলা ভাই হন দাদা আমি এলাপাত্র মোক এখন অস্ত্র দেন আত্মহত্যা করে শান্তি লাভ করবই দাদা আত্মহত্যা যে মহাপাপ আর কোনো প্রতিবন্ধ করিবি তক্ষ দাদা মোক এখন অস্ত্র দে আত্মঘাতী যে পাপৰ প্ৰায়শ্চিত্ত নাই দাদা নহতে মোক এখন অস্ত্র দিবই নাই অস্ত্র দে আত্মহত্যা যে মহাপাপ জাননে বাকুকি মোক বাধা নিদিবা পিতা আত্মহত্যা কৰি মই মাতৃভাৱৰ পৰা মুক্ত হ'ব বিচাৰো তই ৰজা হৈ যদি এনে কাৰ্য কৰ তেন্তে প্ৰজাসকলৰি কি গতি হ'ব বাকুকি আত্মহত্যা বাকুকিৰ দৃঢ় প্ৰতিজ্ঞা স্থিৰ হ মাতৃভাৱত আজি নাকল ধ্বংস হ'ব সেই কথা মই কেনেকৈ সহ্য কৰিম পিতা স্থিৰ হ বাকুকি মাতৃৰ এয়া অভিশাপ নহয় আশীৰ্বাদহে আচৰিত নহ'বি বাকুকি এতিয়া তহঁতে মাতৃৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হ আৰু যদি তহঁতি মাতৃৰ আদেশ পালন নকৰ তেন্তে অৰুণৰ অভিশাপ অথলে যাব অৰুণ কোন পিতা তাৰ জন্ম ক'ত বিনতাৰ পুত্ৰ বল এইবিলাক তহঁতে পাছতো জানিবি এতিয়া যাওঁ নিজ নিজ কৰ্তব্যত সগ্ৰসৰ ময়ো যাওঁ আপোন কৰ্তব্য কি আচৰিত মাহিয়াৰ পুত্ৰ অৰুণ বাৰু ভাইহঁত দাদা বলা এতিয়া যাওঁ আমি নিজ নিজ কৰ্তব্যত সমগ্ৰ